Hello everyone, welcome back to my another mini vlog. Tuesday আছিল আমাৰ ইউনিভাৰ্চিটিত বিটেকৰ এডমিশন। সেইবাবে মাৰ্কশিটৰ কাম আমাৰ নহব আজি। হে ৰুমত বৰ হোৱাতকে ভাবিলো আমি কৰবাত ফুৰিবলৈ যাওঁ। পুৱাই আমাৰ নিতিশা আহি পালে। তাইও মানে আইআইটিসি এক্সাম দিছিল আৰু তাই চেণ্টাৰ কিন্তু মানে গুৱাহাটীত। হেহে তাই 14 ৰাতি বাছত উঠি পেলাই ডিব্ৰুগড় আহি পালে। ডেষ্টিনেশ্যন আমাৰ তেনেকে একো নাছিলে। হেহে আমি ভাবিলো গাড়ী এখন বুক কৰি লওঁ আৰু কাৰখনৰ ড্ৰাইভাৰ হ'ব আমাৰ নিতিশা। কিয়নো বেলেগ এটা ড্ৰাইভাৰ ভাড়া কৰি লৈ যাওঁ যেহেতু নিতিশাই গাড়ী চলাবলৈ জানে। গাড়ীখন ৰৈ আছে ইউনিভাৰ্চিটিৰ ওচৰতে থকা অমিত হোটেলত। ইয়াত আহিয়ে কি মলিকো লগ পাই গলো, মানে তাইও যাব আমাৰ লগতে। এই আকাৰত উঠি আমি যাত্ৰা আৰম্ভ কৰিলো। বেছি দূৰলৈ যোৱাৰ যিহেতু প্লেন নাই, সেয়ে ভাবিলো আমি বগীবিললৈ যাওঁ এপাক। আজি বতৰটো ধুনীয়া কৰিছে, সেয়ে আমি বগীবিলৰ দুখনমান ফটোও মাৰি ললো। তাৰপিছতে আমি গলো বগীবিলৰ ওচৰতে থকা এই ৰিজৰ্টখনলৈ। ৰিজৰ্টখন কিন্তু দেখিবলৈ খুবেই ধুনীয়া। চাইডতে ব্ৰহ্মপুত্ৰৰ পৰা ধুনীয়া হাৱাও মাৰি আছে। গোটেই কেইজনী আমি ইয়াত ফাৰ্ষ্ট টাইম আহিছো আজি। ৰাতিপুৱাতে আমি অকল মেগীয়ে খাইছিলো, সেয়ে এতিয়া 3টা মানে বাজিবলৈ হ'ল, ভোক লাগিছে আমাৰ। ৱেইট নকৰি আমি চিধা খানা অৰ্ডাৰ দিলো। নিতিশাই আমাৰ বাবে ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দি দিলে। তাৰ লগে লগে আমি অৰ্ডাৰ দিয়া লাঞ্চো আহি পালে। খানা অহাৰ লগে লগে আৰু ৰখাত নাই, আমি চিধা খাবলৈ ধৰিলো। এনেকৈ চাগে আমি গোটেই কেইজনীয়ে ফাৰ্ষ্ট টাইমৰ বাবে কৰবাত ওলাই আহিছো। এনে আমি গোটেই ক্লাছটোৱে ওলাই যাওঁ কৰবাত গলে। এতিয়া যিহেতু সকলোবোৰ এভেইলেবল নাই, সেয়ে ছোৱালী কেইজনী আহি গলো আমি কিন্তু আমাৰ ক্লাছৰ ল'ৰাকেইটাক একদম মিছ কৰা নাই দেই।